এক্সাম্পল হিচাপে দিওঁ মই এতিয়া আমাৰ কোকৰাঝাৰৰ বা আমাৰ কিছুমান গাঁৱৰো আমাৰ যিটো জংঘলীয়া আমাৰ পাহাৰীয়া অলপ অঞ্চল আছে এই অঞ্চলে যিটো আমাৰ বড়ো মানুহ আছে তেনেকুৱা এই গাঁও অঞ্চলবিলাকৰ কি কৰিলে জাতিত কাম কৰা মানুহ নিজে হ'ল এটা জাতিৰ পৰা আহা সংগ্ৰামী নেতা ই সংগ্ৰামী নোহোৱা কৰিছে নেকি একটু লিডাৰ হয় জাতিৰ নাম নিজৰ লাভৰ কাৰণে কি কৰিলে এই এটা স্কিম মানে পাৱাৰ প্ৰজেক্ট বুলি কয় য'ত আমাৰ একদম ইনভাইৰমেণ্টেল বহুত বেয়া হয় সেইবিলাক কোম্পানী লৈ পেলাই সি বিক্ৰী কৰি দিলে আৰু আমাৰ গাঁৱত যিমান সেই মানে মাটি পাঠা দিব কিবা দিব বুলি টাইলত দি লাষ্টত কি হ'ল মাটি উল্টা কি কৰিলে ইভিকশ্যন কৰাৰ কাৰণে নটিচটো দি দিলে সেই নজৰে মানে এতিয়াৰ ভিতৰে মানে কথাবিলাক কৈ থাকোঁ আৰু কি কয় ডাঙৰ লেকচাৰ মানে সুইজাৰলেণ্ডৰ কিবা কথা ক'ব এই সুইজাৰলেণ্ড বনাব বুলি আপোনাৰ মানে ঘৰৰ পৰা ওলালে মানে মানুহৰ কি মানে কি কয় গাঁৱৰ ৰাস্তা বনাই দিব নোহোৱা কথা নাই হ'বও নহয় ক'ত মানুহৰ ঘৰত চিন্তা কৰিব সাধাৰণ কি এনে চলাৰ পৰা আমাক বিজনেছ কৰা বা গাড়ী চাড়ী বা ভিলেজ কৰিব ৰাস্তা বনাইছো এইটোৱে লাগে না আমাক ইমান সুইজাৰলেণ্ড নালাগে আমাক ঠিক সেই ধৰণে আপোনাৰো এটা আছে আপোনাৰ আমাৰ যেনেকৈ প্ৰমোট কৰোঁ তেখেতসকলৰ আপোনাৰ GST লিডাৰ তেখেতসকলৰ জাতিৰ কথা বিৰাট ক'ব এইবিলাকে কথা কৈ এই বড়ো জাতি কেনেকৈ নাই তেখেত বড়োহে বুলি ক'ব লাষ্টত কি হ'ব নিজে যেতিয়া জিতি যাব লাষ্টত এই মানুহৰ লগতে জব হ'ব যেনেকৈ প্ৰমোট আৰু GST লাষ্ট 2020 টাউন দুটাও মানে জইন হ'ল কি কাৰণে জইন হ'ল কিন্তু টাউন আহি পেলাই বিৰাট একজন হ'ল মানে বড়ো জাতিৰ কাৰণে কথা কয় একজন হ'ল আপোনাৰ অসমীয়া বা আমাৰ কিবা জাতিৰ কাৰণে কথা কয় কিন্তু টাউন বিজনেছ লাষ্টত কি হ'ল জমা হৈ পেলাই চৰকাৰ বনালে দেখা পাইছে কি জানি আমি 5 বছৰত লাভ কি হ'ল আমাৰ লাভটো একো নহ'ল আমাৰ 5 বছৰ গেপ হৈ থাকিল আমি যিখিনি আমি অনুদানে হ'ল পাব লাগিছিল সেইবিলাক নাপালে আমি যিখিনি স্কিম আহিছিলে 100 বা বছৰত আমাৰ বিকিছিল আমাৰ 200 কোটি না 300 কোটি আহে বছৰত এই স্কিম বিলাকে ধৰক ভালকে মানে ব্যৱহাৰ কৰিব নাজানিলা ভালকে উল্টা স্কিমৰ পইচাটো ভিটামিন হৈ গ'ল ভিটামিন গুচি গ'ল তো এইবিলাক চৰকাৰ কি লাভ আছে আমাৰ লাভটো নহ'ব তো মই এতিয়া আপোনালোকক অনুৰোধ জনাইছোঁ মই আমাৰ মানে কামনা কৰিছোঁ যাতে আপোনাৰ মূল্যৱান ভোটটো বেলেগত গুচি নাযায় দিয়া মানে ভোট দিয়া মানে আমি কিবা এটা বস্তু পাব আপোনাৰ সাধাৰণ চাৰে কয় না চাউচি দিব আৰু বেলচাৰি উঠাই আনিব এই উঠাই খাব লাগে বুজিছে না সেইকাৰণে মই অনুৰোধ যাতে আপোনাৰ ভোটটো বেলেগত নাযায় কাৰণ আজি মনেশ্বৰক বা বিপিঅক ভোট দিয়া মানে মামাক ভোট দিয়া মানে মোদীক ভোট দিয়া মানে কি হয় আপোনালোকে জানে আমাৰ দেশো সুৰক্ষা হৈ থাকে আমাৰ জাতি দ্বিতীয়